মৰিগাঁও জিলাৰ সমবায় সমিতিৰ সভাপতি সম্পাদক সমন্বয়কাৰী সমিতিৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা আছিলে। এই কাৰ্যনিৰ্বাহক সভাত আজি এটা সিদ্ধান্ত হৈছে যে আমি আমাৰ 2015 চনৰ পৰা NFSA আমাৰ এই চাউল আমি ৰাইজক বিতৰণ কৰি খুৱাই আছিলোঁ। সেই পইচা আমি আজিলৈকে পোৱা নাই। আৰু আমাৰ যিবিলাক অন্তোদয় আছে, অংগনবাদী আছে, মিড ডে মিল আছে, এই গোটেইখিনি বস্তু আমাৰ যি আছিলে এই ইয়াৰ পইচা আজিলৈকে আমি সম্পূৰ্ণ পোৱা নাই। কিমান টকা পোৱা নাই আপোনালোকে? আমি মিনিমাম এতিয়া আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত প্ৰায় 25 কোটিমান টকা আমাৰ পাবলৈ আছে। ছ'চাইটি আছে ন। জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিছে? আমি জিলা প্ৰশাসনক কেইবাবাৰ আমি স্মাৰকপত্ৰ দিছোঁ। আমাৰ বিলসমূহ আমি ছাবমিট কৰিছোঁ আৰু আমাৰ যিজন অভিভাৱক মন্ত্ৰী তেখেতকো আমি ছাবমিট কৰিছিলোঁ, কিন্তু আমাৰ কোনো সুযোগ আমি নাপালোঁ। ইতিমধ্যে আমি আমাৰ যিবিলাক কৰ্মচাৰী আছে, আমাৰ প্ৰতিখন ছ'চাইটিতে 5জনৰ পৰা 7জনলৈকে আমাৰ কৰ্মচাৰী আছে। সেই কৰ্মচাৰীসকলক আমি দৰমহা দিব পৰা নাই। গতিকে আমি কোনোদিন কমাই নিদিওঁ। আমি DC তাত বহি আমি সভা বহিছোঁ। আমি সমবায় সমিতিৰ সভাপতি সম্পাদক আৰু এজেণ্ট সন্থা আৰু আমাৰ উপায়ুক্ত মহোদয় বহি আমি ছাপ্লাই গোটেইখিনি বহি আমি এটা সিদ্ধান্ত কৰিছোঁ যে আমি বস্তাসহ আমি তেখেতসকলক কমপ্লিট চাউল 50 কেজি চাউলকৈ দি আছোঁ প্ৰতি বেগত। গতিকে তাত কিবা 19-20 হৈছে সেইটো আমি নাজানো, কিন্তু আমাৰ ফালৰ পৰা কিন্তু আমি কমপ্লিট 50 কেজি চাউল দি আছোঁ, বস্তা বাদ দি পেলাই। এটাই যে আমাক যদি আগৰ যিখিনি পইচা আছিলে, বৰ্তমানলৈকে আমাৰ যিখিনি পইচা আছিলে, এই পইচাখিনি যদি আমাক চৰকাৰে নিদিয়ে, তেতিয়াহ'লে আমি এই ডিচেম্বৰ মাহৰ আজি ডিচেম্বৰ 3 তাৰিখ, আমি ডিচেম্বৰ মাহৰ পৰা কোনো চাউল আৰু উৎপাদন নকৰোঁ, মিড ডে মিল নকৰোঁ আৰু অন্তোদয় নকৰোঁ, আমি কাৰোৱে নকৰোঁ। কাৰণ আমাক কোনো পইচাই দিয়া নাই আজিলৈকে। আৰু আমাৰ যিটো কমিশ্যন আহিছিলে, সেই কমিশ্যন আমি নাপালোঁ। আমাক যিটো প্ৰধানমন্ত্ৰী গৰীব যোজনাৰ 2020 চনত যিটো আহিছিলে, কৰোণাৰ যি হেৰি ওলাইছিলে, সেই কৰোণাৰ সময়ত আমি 8 মাহৰ কমিশ্যন এটা পাইছিলোঁ। সেই কমিশ্যনটো আমাক নিদিলে, কিন্তু বেলেগ জিলাত কাকো কমিশ্যন দিয়া নাই, কিন্তু আমাক ইয়াত আমাৰ কমিশ্যনটো এজেণ্টক দিয়া হ'ল। গতিকে আমি তাৰ প্ৰতিবাদত আমি কোৰ্টৰ আশ্ৰয় লৈছোঁ। গতিকে এইটো তাৰিখ পৰিছে, অহা 12 তাৰিখলৈ তাৰিখ আছে। গতিকে আমি গম পাম যে এই সম্পৰ্কত যদি এটা আমাক উচ্চ ন্যায়ালয়ে এটা আমাক সিদ্ধান্ত দিব বুলি আমি আশা ৰাখিছোঁ। সন্মান জনাই অসম চৰকাৰৰ পৰা আমাৰ মৰিগাঁও জিলাই যিমানখিনি সমবায় সমিতি আবণ্টিত সামগ্ৰী, আমি পূৰ্বোক্ত বক্তাজনে কোৱাৰ দৰে আমি ঠিক তেনেদৰে আমি যথেষ্ট কষ্ট কৰি এই বস্তুখিনি সামগ্ৰীখিনি আমি আবণ্টন কৰি আনি সমবায়ত আমি সুচাৰুৰূপে সুলভ মূল্য দোকানীৰ জৰিয়তে ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। কিন্তু দুখৰ বিষয়, আমাৰ এখন সমবায় সমিতি অন্ততঃ 80-90 লাখৰ ওপৰত আমি আনৰ পৰা টেম্পৰেলি ধাৰ লোৱা হৈ আছে। ব্যক্তিগত সমবায় যিকেইটা পুঁজি আছিলে সেইটোতো শেষেই। গতিকে আমি কোটি টকাৰ ওপৰত এখন সমবায় সমিতি আজি তাৰিখত চৰকাৰৰ পৰা টকা আমি পোৱাৰ হিচাপ আছে। গতিকে হ'লে আমি ইমানবাৰ অনুনয় বিনিময় কৰাৰ পিছতো আমি গভমেণ্টৰ চৰকাৰ তথা DC মহোদয়ৰ পৰা কোনো সুফল নাপালোঁ। গতিকে আমি আজি তাৰিখত মৰিগাঁও জিলাৰ সমন্বয় কমিটিয়ে সিদ্ধান্ত লৈছোঁ যে আমি 28খন সমবায় সমিতি তথা এখন হোলচেল 29খন আমি সামূহিকভাৱে সকলোৱে আমি আমাৰ আবণ্টিত সামগ্ৰী উঠোৱাৰ আগত আমাক যদি পইচা দিয়ে তেনেহ'লে আমি পুনৰ মাল উঠাম বুলিও আমি সিদ্ধান্ত লৈছোঁ। আৰু আমাক যদি পইচা নিদিয়ে তেতিয়াহ'লে আমি মাল উঠাম বুলি আজি সামূহিকভাৱে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। সময়সীমা মানে আমাক টকা দিলেই আমি উঠাম, আমাৰ সময়সীমা আমি নিৰ্ধাৰণ কৰা নাই। যদি তেওঁলোকে আমাক দিয়ে প্ৰাপ্য ধন, আমি মাল উঠাম। যদি নিদিয়ে আমিতো বিচাৰিছিলোঁ যে আমাক সময়মতে আমাক মাল আবণ্টন দিছে, আমাক সময়মতে পইচাখিনি চৰকাৰে দিব লাগে। আবণ্টন দিয়াত শুদ্ধ, তেওঁলোক ব্যৰ্থ হোৱা নাই, কিন্তু আমাক যিখিনি আমাৰ পৰিবহণ ব্যৱস্থাৰ যিখিনি আমাক চৰকাৰে দিম বুলি আমাক সিদ্ধান্ত দিছিলে, এইখিনি কিন্তু তেখেতসকল ব্যৰ্থ। কিমান দিনৰ পৰা? 15 চনৰ পৰা আছিলে। 15 চনৰ পৰা আমাক দিয়া নাই। 2015 চনৰ পৰা আমাৰ আজি তাৰিখলৈ বিশেষকৈ আমাৰ 19 চনটোৰ পৰা আমাক কমপ্লিট পইচা তেখেতসকলে আমাক দিবলৈ বিচৰা নাই।